हाय दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। आज सप्तमी तो दुर्गा पूजार आज सप्तमी प्रथम दिन मैं आसो कमार सुगे तो अपना दुर्गा देवी दर्शन कराबले चेष्टा करिम। देखिब पाब एटा दुर्गा मंडप है, ये कमार सुगुरीर श्री श्री गणेश मंडप और दुर्गा पूजा मंडप है। तो देखिब पारिसे बिया दुर्गा देवी मूर्ति आना है और इतना बछरे बछरे पालन करा है दुर्गा पूजा। मैं अपना ऊर गई देखुवाबले चेष्टा करिम जे ये तेजपुर कमार सुगुरी दुर्गा पूजा केनेभावे आजिर পৰা स्टार्टिंग হৈছে। तो दुर्गा माक मैं এটা সেৱা কৰি লম, তো সেৱা কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইস মই সেৱা কৰি ললো, এতিয়া কৰা নাই কাইলৈ ধুনীয়াকৈ গা পা ধুই আৰু ধূপ চুপ লৈ পিনে জ্বলাবলৈ বুলি আহিম মন্দিৰত। ইয়াতে মই পূজা কৰিম, আপোনালোকে দেখুৱাম। মই কাইলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি জাষ্ট ভগৱানৰ দৰ্শন দিব পাৰিলোঁ, তাকে সেইকাৰণে আপোনালোকে অলপ মনৰ ফোনটো হেৰি নাভাবিব। মই এই ভিডিঅ'টো আপোনালোকক কালি ভিডিঅ' কৰি একেলগে দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এইটো সপ্তমী হয় আজি, হ'লেও মই কাইলৈ আপোনালোকক ধুনীয়াকৈ দিনত দেখুৱাই ক'ত ক'ত কেনেকৈ কি পূজা হৈ আছে তেজপুৰ টাউনৰ ভিতৰত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। খালি আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু যাতে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ আশীৰ্বাদ যদি থাকে তেতিয়া মই আগলৈ আগবাঢ়িব। গাইজ পূজাৰ প্ৰথম নাইট হয় আজি, একদম ইমান ভিৰ ভাৰ দেখা পাব পৰা নাই, হ'লেও গাড়ীবিলাকৰ বেছি ভিৰ ভাৰ দেখা পোৱা গৈছে। দোকান চোকান পূৰা ৰমক জমক আৰু দেখাই পাইছে আজি প্ৰথম দিন, গতিকে ইমান ভিৰ নাই। কালিৰ পৰা আপোনালোকে এনেকুৱাকৈ দেখুৱাবলৈ চেষ্টা কৰিম না। একদম ভিৰটো দেখি আপোনালোকে বহুত মনতে নিজকে কিবা এটা বহুত ধুনীয়া ফিলিং আহি যায়। লৈ লৈছে বিলাহী আৰু জলকীয়া আজি মোৰ কাৰণে একাজ বুলি খাম আৰু তো ভিডিঅ'টো মই চব্জি লৈ লৈ পিছফালৰ জেগাৰ পৰা তো আগলৈ আগবাঢ়ি আছোঁ। আগত এতিয়া খোজকাঢ়ি ক'লৈকে যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টোৰ লগত। তো দেখাই দিব মই ক'ত যাম আৰু মুৰাতে ডেইলি স্থান আৰু এতিয়ালৈকে মোৰ বৰ্তমান তো এতিয়া তাতে থকা হৈ আছে মোৰ। তো এয়া চব এইটো হাইৱে, এইটো আপোনালোকৰ মিছন চাৰিআলি এইফালে মিছন চাৰিআলিৰ পৰা আপুনি এইফালে ত্ৰিবেণী পাবগৈ। এই ৰোডটো মোৰ বেক চাইডত ত্ৰিবেণী। তো চাওক মই মুৰাতেদিৰ ফালে আগবাঢ়ি গৈ আছোঁ। চাওক ভিডিঅ'টোৰ লগত আপোনালোকে বনি থাকিব আৰু কি হ'ব মই দেখুৱাবলৈ চেষ্টা কৰিম আজিৰ নাইটত। যদি নোৱাৰোঁ আপোনালোকক কাইলৈ মই ভিডিঅ' সম্পূৰ্ণ বনাই টাউনৰ ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিম। অ'কে, খুৰা কি চব্জি বিক্ৰী কৰি আছে নেকি? দোকান এইটো চলাই আছে? ঠিক আছে, মই আছোঁ ইয়াতে মামা ঘৰত। ৱেলকাম গাইজ। তো এইটো এক্স পুলিচ লাইন নেপালী পট্টি ভিতৰত এইটো পূজা মণ্ডপ কি ধুনীয়াকৈ সজোৱা হৈছে। চাই লওক গাইজ কি ধুনীয়া, আৰু মানুহৰ বহুত ভিৰ দেখা পোৱা গৈছে ইয়াত। আমিও এতিয়া আগলৈ আগবাঢ়ি গৈ থাকোঁচোন, আগত কি দেখা পাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু লাষ্টলৈকে চাব আৰু কি হ'ব ইয়াত মই দেখুৱাবলৈ চেষ্টা কৰিম।
তো বন্ধুসকল দেখাই পাইছে চবফালে উলহ মালহৰ পৰিৱেশ। এয়াই হৈছে তেজপুৰৰ দুৰ্গা পূজা। আৰু চাওক মানুহেই মানুহ ভিৰ ইমান ভিৰ যে হাতত ধৰি ধৰি মানুহৰ খোজ কাঢ়িবলগীয়া হৈছে, নহ'বা অকণমান ইফালে সিফালে হ'লেই মানুহ হেৰাই যোৱাটো চান্স আছে। আৰু ইমানেই ভিৰ চাওক। এয়া ৰাতি প্ৰায় এতিয়া 10টামান 9:30মান বাজিছে চাগে। এইটো সময় ইয়াত পৰিৱেশ হয়। তো চবফালে উলহ মালহ পূজাৰ। তো চাওক, এয়াই মই যিমান পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ। এয়া চাই এনজয় কৰক দুৰ্গা পূজাৰ। আৰু যদি আপোনালোকে আহিব মন কৰে দুৰ্গা পূজাত ইয়াত তেজপুৰ টাউনত পূজা চাবলৈ আহিলেই হ'ল। এনেকুৱা যদি ভিৰ ভাৰ আৰু আপোনালোকে এনেকুৱা ফূৰ্তি যদি কৰি ভাল পায় তেজপুৰ টাউনৰ মাজত আহি যাব। এয়া আমি ওলাই গ'লোঁ। এয়া আপোনাৰ পুলিচ লাইন মৰা ভৰলি চাইডে দোলাবাৰী ৰোড হয় এইটো আপোনালোকৰ। এইটো মেণ্টেল হস্পিটেলৰ ওচৰত। চাওক কি ধুনীয়া এইফালে চাওক। এয়া কি ধুনীয়াকৈ ৰাস্তাত এইবিলাক কি ধুনীয়া একদম সজাই থোৱা হৈছে। ভাল লাগিছে চাই, কি মজা। চাওক এয়া কি ধুনীয়াকৈ সজাইছে। ব'লকচোন আৰু আগলৈ গৈ চাওঁ আৰু কি হয়। মই আপোনালোকক তাকে দেখুৱাবলৈ চেষ্টা কৰিম। এই লাইটৰ মাজেদি এতিয়া আমি খোজকাঢ়ি যাম। গাইছ, এইটো এটা ৰোড হয় আপোনালোকৰ, চলতা ফিল্টাৰ ৰোড হয় এইটো। ভিৰ ভাৰ এলেকাৰ ৰোড হয়। তো চাওক ৰাতি আজি মানুহ খোজকাঢ়িয়ে ওলাই আহিছে পূজা চাবলৈ বুলি। কিমান ভিৰ আছে চাওক। আৰু লগতে লাইটৰ ইমান ধুনীয়া ডেক'ৰেশ্যন ডিজাইন কৰিছে যে চাই মনটো মোহিত হৈ গৈছে, উৎফুল্লিত হৈছে। বহুত ভাল লাগিছে। এয়া চাওক বেক চাইডত কি ধুনীয়া লাইটিং। তো চাওক বন্ধুসকল, মই এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি ধুনীয়া এয়া চাওক পৰিৱেশটো। তো এয়া পিছফালৰ দৃশ্য এইবিলাক। কি ধুনীয়া মানুহ। ভিডিঅ' বনোৱা কাম ভিডিঅ' বনাই গৈ আছোঁ। আগপিনে আগলৈ গাড়ীত আগবাঢ়ি গৈ আছোঁ। ক'ত আছে পুলিচ লাইন? নালাগে আইডি সাইডে যা। জয় দুর্গা। Left side. Right. Bola. তো বন্ধুসকল, এনেকুৱা কৰি আমি ঘূৰি আহি গ'লোঁ। এয়া প'ল' ফিল্ডৰ এয়া দুৰ্গা পূজা মণ্ডপ হয়। এয়া চাওক কি ধুনীয়াকৈ প'ল' ফিল্ডতো সজোৱা হৈ গৈছে। তো আমি ভিতৰলৈ এতিয়া সোমাই যাব ধৰি আছোঁ। এয়া চাওক প'ল' ফিল্ডৰ ভিতৰলৈ এয়া সোমাই গৈ আছোঁ। তো আৰু ভিতৰত কি ধুনীয়া দেৱী মূৰ্তি অনা হৈছে। ধুনীয়া একদম খুবেই ভাল দেখিবলৈ। মই শুনিছিলোঁ, এতিয়া নিজ চকুৰে চাওঁচোন ভিতৰলৈ গৈ কি কেনেকুৱা দেৱী মা। তো চাওঁ ভিতৰত গৈ ডেক'ৰেশ্যনো ভাল, ধুনীয়া একদম ৰামজীৰ হেৰি বনোৱা হৈছে ধুনীয়াকৈ। এইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিতৰত আৰু কি আছে মইতো এনেকৈ যোৱা নাই।
তো ভিতৰত গৈয়ে মই দেখা পাম এতিয়া কি হ'ব সেয়াই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ব'লকচোন এইটো মেইন গেটেদি এতিয়া আমি সোমাই যাওঁ ভিতৰলৈ গাইজ চাওক এয়া ৰাম প্ৰভু শ্ৰীৰাম হয় এয়া ধুনীয়াকৈ ৰাম মন্দিৰৰ তলত দি ওপৰত শ্ৰীৰাম বনোৱা হৈছে কি ধুনীয়া আৰু এইফালে আছে মহাদেৱ চবকে আশীৰ্বাদ দি আছে মহাদেৱে আৰু এইফালে আছে জয় শ্ৰীৰামৰ এইটো মন্দিৰটো ভাল লাগিছে ডিজাইনটো খুব ধুনীয়া আৰু এইবিলাক দোকান বজাৰ এইবিলাক সৰু সৰু কিবা ফাষ্টফুড আছে এইপিনে আৰু মানুহ এইখিনিত অলপ ভিৰেই আছে চাওক মানুহ পূজা চাবলৈ আহিছে আৰু এইটো মই চাই আছোঁ এইফালে সিফালে কি দেখা পাম তো বন্ধুসকল এনেকৈ কৰিয়ে ঘূৰি আমি 11:30মান বাজি গ'ল এতিয়া তো ভৰি চৰি বিষাই গৈছে এনেকৈ কৰিয়ে ভিডিঅ'টো সামৰণি দিছোঁ বাই বাই